PH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, আপুনিও যদি 2026 বৰ্ষৰ DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। কাৰণ আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম এনে এটি গুৰুত্বপূৰ্ণ বিষয়, য'ৰ পৰা প্ৰতি বছৰে 2ৰ পৰা 3টা প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। লগতে যিহেতু মই 2025 বৰ্ষত অনুষ্ঠিত হোৱা DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিছিলোঁ, সেয়েহে বহুতো বন্ধু-বান্ধৱীয়ে জানিব বিচাৰিছে যে মই কেনেকৈ ষ্টাডি কৰিছিলোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, মই DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিবলৈ চিলেবাছৰ প্ৰতিটো টপিকে ডিটেইলছত ষ্টাডি কৰি নিজে নোটছ প্ৰিপেয়াৰ কৰিছিলোঁ। মই প্ৰিপেয়াৰ কৰা প্ৰতিটো নোটছ তোমালোকক ভিডিঅ' আকাৰে প্ৰভাইড কৰিব বিচাৰিছোঁ। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আজি আমি আলোচনা কৰিম জিঅ'গ্ৰাফী পাৰ্টৰ এটি গুৰুত্বপূৰ্ণ টপিক, অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ, যি টপিকটো অতি গুৰুত্বপূৰ্ণ। প্ৰথমটো প্ৰশ্ন, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, কাজিৰঙা। কাজিৰঙা হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। দ্বিতীয়টো প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1974। কুৱেশ্যন নম্বৰ 3, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেতিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 1985। কুৱেশ্যন নম্বৰ 3, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জন্তুৰ বাবে বিশ্ববিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, এশিঙীয়া গঁড়। কুৱেশ্যন নম্বৰ 5, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ দক্ষিণ পাৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 6, মানাস ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 1990। কুৱেশ্যন নম্বৰ 7, মানাস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেতিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1985। মনত ৰাখিব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান 1985 চনতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন দেশৰ সীমান্তত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, ভূটান। কুৱেশ্যন নম্বৰ 9, মানাস ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোন নদীৰ নামত ৰখা হৈছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, মানস। কুৱেশ্যন নম্বৰ 10, অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, কাজিৰঙা। কুৱেশ্যন নম্বৰ 11, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1998। কুৱেশ্যন নম্বৰ 12, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শোণিতপুৰ। কুৱেশ্যন নম্বৰ 13, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোন নদী বৈ যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, জীয়া ভৰালী। কুৱেশ্যন নম্বৰ 14, নামেৰী উদ্যানত জনপ্ৰিয় পৰ্যটন কাৰ্যকলাপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, নদী ৰাফটিং। কুৱেশ্যন নম্বৰ 15, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 1999। কুৱেশ্যন নম্বৰ 16, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন দুটা জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 17, ওৰাঙক কি নামে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, মিনি কাজিৰঙা। মনত ৰাখিব, ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 18,
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ৰাজীৱ গান্ধী ওৰাং। কুৱেশ্যন নম্বৰ 19 ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1999। কুৱেশ্যন নম্বৰ 20 ডিব্ৰু-ছৈখোৱা কোন দুটা জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি তিনিচুকীয়া আৰু ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 21 ডিব্ৰু-ছৈখোৱা কিহৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বনৰীয়া ঘোঁৰা। কুৱেশ্যন নম্বৰ 22 ডিব্ৰু-ছৈখোৱা কোন নদীৰ ওচৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 23 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2021। কুৱেশ্যন নম্বৰ 24 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কোকৰাঝাৰ। কুৱেশ্যন নম্বৰ 25 অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰায়মনা। কুৱেশ্যন নম্বৰ 26 ৰায়মনা কোন প্ৰাণীৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ গল্ডেন লেংগুৰ। সোণালী বান্দৰৰ বাবে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। কুৱেশ্যন নম্বৰ 27 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2021। কুৱেশ্যন নম্বৰ 28 দিহিং পাটকাই কোন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ তিনিচুকীয়া আৰু ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 29 দিহিং পাটকাইক কি নামে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি আমাজন অৱ দ্য ইষ্ট পূবৰ আমাজন বুলি কোৱা হয়, যিটো সচৰাচৰ পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 30 হোৱাইট উইংড উড ডাক কোন উদ্যানত পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত। কুৱেশ্যন নম্বৰ 32 অসমৰ সৰ্বাধিক গড় কোন উদ্যানত পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কাজিৰঙা। কুৱেশ্যন নম্বৰ 33 অসমৰ কোন দুখন ৰাষ্ট্ৰীয় উদ্যান 2021 চনত ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ৰায়মনা আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 34 অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান টাইগাৰ ৰিজাৰ্ভ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি দুয়োটাই। কুৱেশ্যন নম্বৰ 35 অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ওৰাং।